আজি ঋতু ডেকাৰ জন্মদিন উপলক্ষে ককা দেউতাহঁতৰ বাবে দিনৰ আহাৰ আৰু কিছু আৰ্থিক সাহায্য আগবঢ়ায়। তেওঁলৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঋতু ডেকাৰ অপাৰ মংগলা দূৰ কৰিব, কালজৰ নিবাৰণ কৰিব, আই কলজল ভৰাব, জয় জয় মৰ্মতে আনন্দত থাকিব, এইখিনিয়ে প্ৰাৰ্থনা। কৃষ্ণ কৃষ্ণ হৰি ৰাম। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মোৰ আশ্ৰমৰ ওপৰৰ পৰা মই দেখুৱাইছোঁ আপোনালোকক, আৰু আশ্ৰমৰ তলৰ ফালে এখন বাঁহৰ চাং দেই, আমাৰ ইয়াতে বাঁহৰ চাং, এয়া তল ছাইডটো। আৰু মই মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ ককা দেউতাহঁতৰ যত্ন লৈ আছোঁ, আৰু মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছিলোঁ যাতে আৰু অধিক ককা বা আইতাক মই সহায় কৰিব পাৰোঁ। আজি যদিহে মই ককাহঁতক ইয়াতে ৰখাৰ ব্যৱস্থা নকৰিলোঁ হয়, তেওঁলোকে হয়তো ক'ৰবাত ফুটপাথতে হওক বা তেনেকুৱা ৰাস্তা ঘাটে পৰি থাকিব লাগিল হয়। কিন্তু মই মোৰ সামৰ্থ্য অনুযায়ী এই ঘৰটো বনাই দিছোঁ। এইটো ঘৰ মই নিজেই কষ্ট কৰি পেলাই বনাই দিয়া, আৰু ইয়াতে বৰ্তমান তেওঁলোকক ৰখা হৈছে। এতিয়া মই কামলৈ ওলাই যাম, আৰু মই ওলাই যোৱাৰ পিছত মোৰ ৱাইফে চাব। গতিকে আমি যিমানখিনি পাৰোঁ ঘৰখনৰ ফালৰ পৰা যত্ন লৈছোঁ, আৰু আপোনালোকৰ কিছু লোকে মোক সহায় সহযোগিতা কৰিছে, আৰু মই বৰ্তমান আৰু সহায়ৰ প্ৰয়োজন আছে। সেইকাৰণে মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। যদিহে সহায় কৰিব বিচাৰে কৰিব পাৰে। আৰু এইখনেই মোৰ আশ্ৰমখন, পাহাৰৰ মাজত, ঠাণ্ডা পৰিৱেশটো, আমাৰ ইয়াত বহুত ঠাণ্ডা। আৰু বৰ্তমান 4জন আছে, তাৰে 3জন ককা, এজনী আইতা। আৰু এয়া আমাৰ আশ্ৰমত তগৰ ফুল ফুলি আছে, এয়া মই দেখুৱাইছোঁ আৰু এবাৰ। আৰু মই এতিয়া ডিউটিলৈ যাব ওলাইছোঁ। মই এবাৰ দেখুৱাই দিছোঁ গোটেই পৰিৱেশটো আপোনালোকক।